Hello guys, welcome to KB Creatives. আজি মই আপোনালোকক কম্পিউটাৰৰ এনে এটা পদ্ধতিৰ বিষয়ে ক'ম যিটোৰে আপোনাৰ পেন ড্ৰাইভ যিকোনো কম্পিউটাৰত লগালে আপোনাৰ ফটো নাইবা আপোনাৰ যিকোনো লগো শ্ব' হৈ যাব। মই আপোনাক মোৰ পেন ড্ৰাইভ লগাই দেখুৱাই আছোঁ। এই চাওক, মই মোৰ পেন ড্ৰাইভ লগোৱাত মোৰ ফটো আহি গৈছে। যদি আপোনালোকে জানিব বিচাৰে এইটো কেনেকৈ হয় তেনেহলে আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈ চাব। প্ৰথমতে মই মোৰ পেন ড্ৰাইভটো ফৰমেট কৰি লওঁ। আপুনি ফৰমেট কৰিবও পাৰে বা নকৰিলেও হ'ব, কিন্তু মই আপোনাক দেখুৱাবলৈ ফৰমেট কৰি লৈছোঁ। ফৰমেট কমপ্লিট হ'ল। এতিয়া আপুনি যোনটো ফটো ৰাখিব বিচাৰে সেই ফটোটোত ৰাইট ক্লিক কৰিব লাগিব। ৰাইট ক্লিক কৰাৰ পিছত এডিটত ক্লিক কৰিব। এডিটত ক্লিক কৰাৰ পাছত ফাইল অপশ্যনত ক্লিক কৰিব। পিছত সেভ এছত যাব। পিছত আপুনি BMPত যাব লাগিব। এই ফৰমেটত আপুনি আপোনাৰ ফটো সেভ কৰি ল'ব লাগিব। এতিয়া যিকোনো এটা নাম দি ফটোটো সেভ কৰি ল'ব লাগিব। পিছত ইয়াৰ কাম শেষ হৈ যাব। পিছত আপুনি ডেস্কটপত যাব। এতিয়া আপুনি ৰাইট ক্লিক কৰি নিউত গৈ টেক্সট ডকুমেণ্টত ক্লিক কৰক। পিছত টেক্সট ডকুমেণ্টটো খুলি তাত কোড লিখিব লাগিব। কোডটো হৈছে ব্ৰেকেট, পিছত লিখিব অটো ৰান, পিছত ব্ৰেকেট ক্লোজ, তাৰপিছত লিখিব আইকন, পিছত সমান চিন মানে ইকুৱেল টু দি, পিছত আপোনাৰ ফটোত যোনটো নাম দিয়া আছে সেই নামটো লিখিব। যিহেতু মোৰ ফটোত নাম দিয়া আছে KB, গতিকে মই ইয়াত KB লিখিছোঁ। KB লিখাৰ পাছত ইয়াত ডট এটা দিব লাগিব। ডটটো দি লিখিব লাগিব BMP। পিছত সেভ এছত গৈ পিছত এইটো অল ফাইল কৰি লওক। এতিয়া ফাইলটো আপুনি autorun.inf বুলি সেভ কৰি লওক। পিছত এইটো ক্লোজ কৰি দিয়ক। পিছত এই ফটোকপি আৰু ফাইলটো কপি কৰি আপুনি পেন ড্ৰাইভত নি পেষ্ট কৰি দিয়ক। এতিয়া পেন ড্ৰাইভটো কম্পিউটাৰৰ পৰা এবাৰ খুলি দিয়ক। খুলি আপুনি আকৌ লগাই দিয়ক কম্পিউটাৰত। এতিয়া আপোনাৰ ফটো বা আপোনাৰ যি দিয়ে লগো পেন ড্ৰাইভৰ আইকনত আহি যাব। আৰু এতিয়া আপুনি যিকোনো কম্পিউটাৰ বা লেপটপত আপোনাৰ পেন ড্ৰাইভটো যেতিয়া লগাব তাত পেন ড্ৰাইভৰ আইকনটোৰ সলনি আপোনাৰ ফটো বা আপোনাৰ লগোটো শ্ব' কৰিব। আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগিব। যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু অধিক ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।